নমস্কাৰ। বন্দে মাতৰম, বন্দে মাতৰম। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনি যেতিয়া আমি সৰু আছিলোঁ, ডাঠ কাগজত আঁকি লৈ তাক উৰুৱাই ফুৰিছিলোঁ, দৌৰি ফুৰিছিলোঁ আৰু পঢ়া টেবুলত ৰাষ্ট্ৰীয় পতাকাখন আঁকি লৈ আঠা লগাই থৈ দিছিলোঁ। আজিও সেই অনুভূতি আছে। ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি যি আৱেগ, যি সাহস আৰু যি অনুভূতি আমাৰ মাজত আছে, এই প্ৰতিজন নাগৰিকৰ মাজত আছে। আহক এইবাৰ স্বাধীনতা দিৱস আমি উদযাপন কৰোঁ এক বিশেষ আলোড়নেৰে, বিশেষ উৎসাহ আৰু উদ্দীপনাৰে। আমি আমাৰ কাৰ্যালয়ত, আমাৰ নিজা বাসভৱনত, আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে আমাৰ প্ৰিয় ঠাইটুকুৰাত আমি ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁ সগৌৰৱে। আহক স্বাধীনতা দিৱসৰ এই মুহূৰ্তটোত নিজকে ভাৰতীয় হৈ গৌৰৱ অনুভৱ কৰোঁ। ধন্যবাদ।